UPSC ইউনিয়ন পাব্লিক সাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত EPFOত হ'ব ৰিক্ৰুটমেণ্ট। EPFO এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ কিছুমান বিশেষ পোষ্টৰ কাৰণে অনলাইন আবেদন বিচৰা হৈছে। অৰ্গেনাইজেশ্যন ইউনিয়ন পাব্লিক সাৰ্ভিচ কমিশ্যন আৰু পষ্টসমূহ হৈছে এনফৰ্চমেণ্ট অফিচাৰ, একাউণ্টেণ্ট অফিচাৰ আৰু একাউণ্টেণ্ট আৰু EPFO কমিশ্যনাৰ। সেইসমূহ পষ্টৰ কাৰণে অনলাইন আবেদন বিচৰা হৈছে। আৰু অনলাইন প্ৰচেছটো অতি কম সময়ৰ ভিতৰত অহা কাইলৈ শেষ 18 তাৰিখৰ ভিতৰত, মানে আৰু এটা দিন বাকী আছে, সেই এটা দিনৰ ভিতৰত অনলাইন কৰিব লাগিব। আৰু ৱেবছাইটটো হৈছে upsc.gov.in। এই ৱেবছাইটত গৈ এইসমূহ পষ্টসমূহৰ কাৰণে অনলাইন কৰিব পাৰিব। গতিকে কোৱালিফিকেশ্যন হ'ব লাগিব, এ কেণ্ডিডেট মাষ্ট বি ইন বেচেলৰ ডিগ্ৰী, স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব, BA নতুবা BSc নতুবা BCom পাছ কৰিলেও এই পষ্টসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে এইখিনি আছিলে EPFOত যিখিনি পষ্ট খালী আছিলে আণ্ডাৰ ইউনিয়ন পাব্লিক সাৰ্ভিচ কমিশ্যনৰ। ধন্যবাদ।